হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰত কেইটামান জিকে আলোচনা কৰিম। ষ্টেটিক জিকে যিবিলাক আৰু চেঞ্জ নহয়, এইটো ষ্টেটিক জিকে হয়। জিঅ'গ্ৰাফিকেল ডিছকভাৰিজ মানে ভৌগোলিক আৱিষ্কাৰ, কোনে কেতিয়া কোনটো ঠাই আৱিষ্কাৰ কৰিছিল সেই বিষয়ে আলোচনা কৰিম। এফালে আছে ডিছকভাৰী, আনটোফালে আছে ডিছকভাৰাৰ। ডিছকভাৰী আছে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? খ্ৰীষ্টফাৰ কলম্বাছ। অৰ্থাৎ আমি আগতে পাইছিলোঁ যে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। ছলাৰ ছিষ্টেম, সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? কপাৰ্নিকাছে সৌৰজগত আৱিষ্কাৰ কৰিছিল। যিবিলাকে ফিজিক্স পঢ়িছে তেওঁলোকে কপাৰ্নিকাছৰ বিষয়ে পঢ়িছে। প্লেনেটছ কোনে উপগ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল? কেপলাৰে আৱিষ্কাৰ কৰিছিল। সাউথ পল মানে হ'ল, পল মানে মেৰু, সাউথ মানে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? এমাউণ্টছেন। তাৰপিছত চি ৰুট ইণ্ডিয়া ভায়া কেপ অফ গুড হোপ, মানে সাগৰীয় ৰাস্তা, মানে ভাৰতবৰ্ষৰ হৈ সাগৰীয় ৰাস্তা কোনে আৱিষ্কাৰ কৰিছিল? ভাস্কো দা গামাই। এইটো ছ'চিয়েলত আছে, ক্লাছ 9 নে 10 আছে। ভাস্কো দা গামা কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল সেই বিষয়ে আছে, চনটো উল্লেখ আছে। চাইনা কোনে আৱিষ্কাৰ কৰিছিল? মাৰ্কো পল'। নিউ ফাউণ্ডলেণ্ড কোনে আৱিষ্কাৰ কৰিছিল? গবৰ্ট ছেবাষ্টিয়ান। হুডছন বে কোনে আৱিষ্কাৰ কৰিছিল? হেনৰী হুডছন। চেইলৰ অফ দ্য ৱৰ্ল্ড কোনে আৱিষ্কাৰ কৰিছিল? মংগোলিয়ানসকলে। মাউণ্ট এভাৰেষ্টত কোনে প্ৰথমে উঠিছিল? এডমাণ্ড হিলাৰী। আৰু তাৰপিছত কোনে হৈছিল? এডমাণ্ড হিলাৰীৰ পুত্ৰ পিটাৰ হিলাৰী। মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ, গতিকে হিমালয় পৰ্বতৰ মাউণ্ট এভাৰেষ্ট কোনে উঠিছিল? এডমাণ্ড হিলাৰী। অৰ্থাৎ তেওঁ মাউণ্ট এভাৰেষ্টখন আৱিষ্কাৰ কৰিছিল। মোৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যাতে পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে লগালগ পাব বিচাৰে তেতিয়াহ'লে কাষতে থকা বেল আইকনটো টিপি দিব, আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।